guys, welcome back to my channel. আজি ৰাতিপুৱাৰ পৰা মোৰ দিনটো এনে গ'ল। এতিয়া বাজিছে 8 PM। ৰাতিপুৱা শুই উঠি মই ভিডিও আপলোডত লগাইছিলো আৰু দিনৰ 12টালে আপলোডত লগাই থোৱাৰ পিছত কেনসেল হৈ গ'ল ভিডিও। তাৰ পিছত 12টাৰ পিছত আৰু মই এবাৰ আপলোডত লগালো তো 6 PM ৰ পিছতহে মোৰ ভিডিও আপলোড হৈছে। 6 PM ৰ পিছত ভিডিও বনাব নোৱাৰিলো কাৰণ আমাৰ ইয়াতে বহুত বৰষুণ দি আছিল। সৰুক এতিয়ালৈ মই কোৱাই নাই আমাৰ ভিডিও আপলোড হোৱা বুলি তো এতিয়া সৰুৰ আৰু মাৰ কি ৰিয়েকচন হয় চাই লও। হা মোৰ ভিডিও আপলোড হৈ গ'ল কেনে লাগে ভাল লাগছে ৰাতিপুৱা ইমান কষ্ট কৰি আছো এতিয়া আপলোড হৈছে ভাল লাগছে সৰু ক'ত সৰু ক'ত সৰু আমাৰ ভিডিওটো আপলোড হৈ গ'ল ওই বল্লে বল্লে ওই বল্লে বল্লে ওই বল্লে বল্লে সাবা সাবা বল্লে 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 ইমান কষ্ট কৰি ভিডিও আপলোড দিছো তই কিবা এটা খোৱা মোক মই সহিনা খৈছো ভাত আমাৰ তাত আৰু 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 কি কলো তাৰপিছত তো মোৰ এইখিনি ঠাইলৈ আহি মনত পৰিল যে কালি ৰাতি আমাৰ এইখিনি দি হাপ ওলাইছিল তো তাৰ মোৰ তাত অলপ ক্লিপ আছে আপোনালোকে চাই লওক বাড়ি এসব সব পানি মায়ে ইয়াতে ৰঙালৰ শুকান গুটি বাকলি এৰাই ৰাখিছে কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাওকচোন মইতো বহুত ভাল পাওঁ মায়ে এতিয়া বাঢ়ি আছে ভাত আৰু মই আপোনালোকক কালি ৰাতিপুৱা লগ পাম গুড নাইট তেতিয়ালৈ গুড মৰ্নিং গাইজ তো আজি আৰু মোৰ ফিক্সে পপত হৈ গ'ল ৰাতি মোবাইলটো চাৰ্জত লগাই থৈ দিছিলোঁ ৰাতিপুৱা উঠি চাওঁ যে লাইন নাই তো এতিয়া মই চাই আছোঁ ব্লগ মাৰ মোবাইলত ব্লগ চাই আছোঁ মই আৰু দিনটোৰ কাৰণে সৰুৰ লগত বহুত কিবা কিবি প্লেন আছিল কিন্তু তাই ৰাতিপুৱাই উঠিয়ে মাহঁতৰ লগত কাজিয়া কৰি লৈছে এতিয়া তাই মোক মাতেনে নাই তাৰো ঠিক নাই যদি সৰু আৰু মোৰ পপত কৰি দিয়া হৈছে দিনটো কালিৰ দৰে বেকাৰ যাব কালিতো মোৰ ভিডিও আপলোড কৰোঁতে দিনটো এনেই গুচি গ'ল আজি যদি সৰু কাৰণে মোৰ দিনটো এনে যায় কি ক'ম আৰু ৰাতিপুৱাই উঠিয়ে মই এইটো কি দেখিলোঁ চাওক ৰাতিপুৱাই উঠিয়ে জীৱ হত্যা তো চাওঁ সৰু কি কৰে 12:19 হ'ল এতিয়ালৈ সৰু আমাৰ ঘৰত আহাই নাই তো মই সিহঁতৰ ঘৰত যাই কিনে চাওঁ তাই মোক মাতেনে নাই আহক যাওক কাজিয়া কৰা হ'ল মোক নামতিবি বুলি ভাবি আছিলোঁ তই মাতবি নেকি মোক কাজিয়া কৰা হ'ল তো এই হৈছে আমাৰ ঘৰত দাসী যা মোৰ কাৰণে মেগী লৈ আমি দোকানৰ পৰা পইচা দিয়াগে তেচোন দিয়াগে পইচাটো পইচা পাবি তই মেগী খাবি না কিয় নাখাম যদি খাই একবাৰ তোৰ ষ্টাইলত মেগী খাম বুলি কওঁ ওয়াই মই তুমি কিনে খাম
মেগী লৈ আহি পেলাই দাচি ঐ কি ফাঁচি দাচি মেগী দিয়া তুমি কি কইতো তুমি মোক কি কইতো তো আমাৰ মেগী চেগী খাই পেট ফুল হৈ গ'ল আৰু এতিয়া সৰু লগত এটা চেলেঞ্জ কৰিম বুলি ভাবি আছোঁ মই তো চেলেঞ্জটো চাই লওক আপোনালোকে তো চেলেঞ্জটো হৈছে যে সৰু যে ধৰি আছে পাইপডাল সেই পাইপডাল আমাৰ মুখৰ আগত লৈ পিনে কোনে কিমান টাইম থাকিব পাৰে সেইটো চাম তই কৰ নাকৰ আগত ল ফ্লাৱাৰ মেলাত অলপ তলত মই তলত দিছো ৰ'ব তলত মতে আৰু তলত মই এক দিছো তলত কপালত নহয় তলত আৰু তলত চকত দিছা দেখো তই নাকত এক দি আমাৰ চেলেঞ্জৰ কোন উইনাৰ হ'ল কমেণ্ট কৰি তলত জনাব মইতো ভাবি আছিলোঁ ময়ে উইনাৰ হ'ম কাৰণ মই সিহঁততকৈ ডাঙৰ বেছি টাইম মই উশাহ ধৰি ৰাখিব পাৰিম কিন্তু অভাৰ কনফিডেঞ্চ মানুহক ডুবাই পেলায় তো কিবা কাম কৰিব গ'লে অভাৰ কনফিডেঞ্চ নহ'ব কনফিডেঞ্চ থাকিব লাগে কিন্তু অভাৰো নহয় যেনেকৈ আজি মোক ডুবাই পেলালে অভাৰ কনফিডেঞ্চ থাকিলে আপোনালোককো ডুবাই পেলাব পাৰে আজিৰ বতৰটো চাওক ইমান ধুনীয়া কৰিছে না বৰষুণ আছে না ৰ'দ আৰু এইডাল সৰু এটাৰ আম গছ দেখিছেনে মোৰ ওপৰত কি ধুনীয়াকৈ লাগি আছে খুৰীহঁতৰ লগত ওলাই আহিছোঁ ৰাস্তাৰ পিনে ফুৰিবলৈ আৰু আমাৰ ইয়াতে এটা শিৱ মন্দিৰ আছে আপোনালোকক দেখাই আছোঁ আহক দেখা পাইছ হয় তো এইটো মোৰ দাদা ল'ৰা ই বোলে মোক ইউটিউবত দেখিছে তাকে কৈ আছে এইটোৱে শিৱ মন্দিৰটো আৰু ওচৰতে এটা পুখুৰী আছে এইটো পুখুৰী যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই আমাৰ ঠাইখিনিৰ এবাৰ ভালদৰে ট'ৰ এটা দি দিম এদিন তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি ভাল লগা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব কাৰণ আপোনালোকৰ কমেণ্ট চাইহে মই আৰু আগবাঢ়িব পাৰিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই